17 বছৰৰ BPFৰ সময়ত প্ৰত্যেকটো নিৰ্বাচনতে হিংসা হয়, মাৰামাৰি হয়, কেতিয়াবা গুলিও ফুটে। 2020 চনত আমাৰ চৰকাৰ অহাৰ পিছত কোনো এটা নিৰ্বাচনত না হত্যা, না হিংসা, না মাৰপিট, একদম মুক্ত মনেৰে চবে ভোট দিব পাৰিছে। গতিকে মূল গণতন্ত্ৰৰ যিটো আজি বাতাবৰণ, এইটো আজিহে সৃষ্টি হৈছে। চাওক, আজিৰ সময়ত অকল চিডলি নহয়, চিডলি নিৰ্বাচন হোৱাৰ কাৰণে আমি চিডলিৰ কথা পাতিছোঁ। বিটিআৰ অঞ্চলৰ ৰাইজ বহুত ভালে আছে, চবে উৎফুল্লিত হৈ আছে। আৰু এইকেইদিন যে নিৰ্বাচনী প্ৰচাৰ হৈ আছে, মোক বহুত মানুহে ক'লে, ইভেন আমাৰ জ্যেষ্ঠ সাংবাদিকো কৈছে যে ক'ৰবাত বাই ইলেকশ্যন হ'লে মেলে মিটিঙে ইমান মানুহ নোলায়। চ' সেইটো এটা বেলেগ এটা প্ৰতিচ্ছবি দেখিবলৈ পাইছে। এইটো কিহৰ কাৰণে হ'ল যে যোৱা 17 বছৰত BPFৰ সময়ত প্ৰত্যেকটো নিৰ্বাচনতে হিংসা হয়, মাৰামাৰি হয়, কেতিয়াবা গুলিও ফুটে আৰু মানুহে ভালকে ভোট দিব নাপায়। ভয় ভীত সদায় মানে এটা প্ৰেছাৰত ৰাখি পেলাই নিৰ্বাচন হৈছিলে। 2020 চনত আমাৰ চৰকাৰ অহাৰ পিছত কোনো এটা নিৰ্বাচনত না হত্যা, না হিংসা, না মাৰপিট, একদম মুক্ত মনেৰে চবে ভোট দিব পাৰিছে। গতিকে মূল গণতন্ত্ৰৰ যিটো আজি বাতাবৰণ, এইটো আজিহে সৃষ্টি হৈছে। গতিকে চিডলি সমষ্টিত আজি ইয়াত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰ কাৰণে 1% চিন্তা কৰিব লগা নাই। তেখেতে বহুত ভোটত বিজয় হৈ আছে। বিটিআৰ অঞ্চলৰ ৰাইজৰ সন্মুখত দুটা প্ৰতিচ্ছবি, এটা হ'ল BPFৰ সময়ৰ হত্যা, হিংসা, বিভিন্ন পৰিৱেশ, বিশৃংখল, জুৱা, মদ, ভাং, আৰু আজিৰ সময়ত ভাল এটা শিক্ষাৰ পৰিৱেশ, খেতি কৰিবলৈ ভাল পৰিৱেশ, সকলো নিৰাপত্তা, দিনে ৰাতি ঘূৰিব পাৰিছে, চব উৎসৱবিলাক যিমান আমাৰ ৰীতি নীতি সংস্কৃতি আছে খুব ভালকে প্ৰচলন হৈছে। চ' এনেকুৱা এটা প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ পাব। আৰু ৰাইজে এইটোৰ কথাৰ কাৰণে আজি আমাক ভোট দিব আৰু আমাৰ লগত চবে ওলাই আহিছে। প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু BPF দলক গাখীৰ নোহোৱা গৰুৰ লগত তুলনা কৰাৰ পিছত কালিৰ দিনটোত হাগ্ৰামা মহিলাৰীয়ে আপোনাকে কৈছে 4 বছৰে মুখ্যমন্ত্ৰীয়ে মানে দানা খুৱাই আছে, স্বাস্থ্যৱান হৈ গৈছে, আপোনালোকে গৰুৰ লগত তুলনা কৰি দিছে কালি। চাওক, হাগ্ৰামা মহিলাৰী মোক গৰুৰ লগত, মেকুৰীৰ লগত, কুকুৰৰ লগত, যাৰ লগত মানে তুলনা কৰি কৰক, কিন্তু কালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ময়ো দেখিছোঁ যে আমি গাখীৰ নিদিয়াৰ লগত আছে বুলি কেনে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোনটো গাখীৰৰ কথা কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনটো গাখীৰৰ কথা কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যিটো গাই যিটো গাখীৰ দিয়ে, এই গাখীৰটো হৈছে য'ত শান্তিৰ গাখীৰ, নিৰাপত্তাৰ গাখীৰ, উন্নয়নৰ গাখীৰ, ইয়াত সকলো জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় কৰিব পৰা গাখীৰ, আৰু স্কুল, কলেজ, ইউনিভাৰ্চিটি চব মানে ডেভেলপ কৰিব পৰা গাখীৰ, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি কৈছে ইয়াত মদ, ভাং, জুৱা, মাৰামাৰি, হিংসা, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, এইবিলাক দিয়া গাখীৰৰ কথা কৈছে যদিতো মই দিব নোৱাৰিম, সেইটোতো হাগ্ৰামাহে দিব পাৰিব। গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো তেখেতে ঘূৰাই পেলাই ক'ব বিচাৰিছে, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰত ইমান কাৰনামাবিলাক কৰি থৈ গৈছে। বিটিআৰ অঞ্চলৰ ৰাইজক যিমান ঘূৰাই পকাই নকৰক কিয়, BPFৰ যিটো BPF যিটো দল, এইটো মানে সূৰ্য ডুবি গ'ল আৰু আমাৰ সূৰ্য উদয় হৈছে। কালি BPFৰ মিটিঙৰ সময়ত আপোনালোকৰ এটা দলীয় পতাকা দেখি হাগ্ৰামা মহিলাৰীয়ে 75 বছৰ 85 বছৰ ঘৰে ঘৰে চাকৰি ফেৰিয়ালৰ নিচিনাকে মানে ইটিকিং কৰিছিল। হাগ্ৰামা মহিলাৰী এনেকুৱাই কৰিব। তেখেতৰ যিটো ব্যৱহাৰ, তেখেতৰ যিটো চিন্তাধাৰা, তেখেতৰ যিটো মানসিকতা, এই লেভেলৰ পৰা আৰু ওপৰত যাব নোৱাৰে। এতিয়া মিডিয়াহে তেখেতক জীয়াই ৰাখিছে, আৰু কিনো আছে তেখেতৰ ক'বলৈ গ'লে। আজি মই আপোনালোকক অনুৰোধ কৰিছোঁ, এজন BTR বাসী হিচাপে, চিফ হিচাপে নহয়, UPPL সভাপতি নহয়, এজন সাধাৰণ BTR বাসী, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক 10টা কিবা এটা শিক্ষাৰ পলিচিৰ কথা সোধক, 10টা কিবা এগ্ৰিকালচাৰ পলিচিৰ ওপৰত সোধক, যুৱকসকলক কেনেকৈ উন্নয়ন কৰিব ইয়াৰ পলিচিটো সোধক আপুনি, কেনেকৈ BTR সদায় শান্তি প্ৰতিষ্ঠা কৰি ৰাখিব ইয়াৰ কথা সোধক আপুনি, কিবা যদি এনচাৰ দিব পাৰে। তেখেতে মই এপছুত থকা সময়তে মোকে টাৰ্গেট কৰিছিলে, মোকে গালি পাৰিছিলে পাৰ্চনেল কৰি পেলাই। এতিয়া কাউন্সিলত অহাৰ পিছতো মই, মোৰ পৰিবাৰ এইটোতে ব্যস্ত। গতিকে BTR অঞ্চলত 35 লাখ জনসাধাৰণ আছে, আমাৰ ক'ত সময় আছে এইবিলাক ক'বৰ কাৰণে? তেখেতৰ বাইদেৱে কি পিন্ধে, কি খায়, কি কৰে, সেইবিলাক মোৰ চাবলৈ কি আছে? এইটো ব্যক্তিগত জীৱন। আজি হাগ্ৰামা মহিলাৰী সকলৰ সেইটোহে, কাৰোবাৰ বডিটো লৈ কথা ক'ব, তেখেতৰ মূৰত চুলি নাই, মইতো একদিনো কোৱা নাই নহয়, তো এইবিলাক কথা কোৱা নেকি?
তো তেখেতক মই শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। চ' এতিয়া ৰাজনীতিটো ইমান মানে তলত লৈ গৈছে, ইমান তলত নিবলৈ নাপায়। মূল্যবোধৰ ৰাজনীতি কৰিব লাগে। 17 বছৰ ৰাজনীতি কৰি ভাৰতৰ ৰাজনীতিৰ যদি একো দাড়ি কমা বুজি পোৱা নাই, তেনেহ'লেতো আমি সহায় কৰিব নোৱাৰিম। গতিকে একদম ইছ্যু নাই, অপজিশ্যনৰে ইছ্যু নাই, আৰু হাগ্ৰামাৰ নিচিনা মানুহৰতো একো ইছ্যুৱে নাই, ইছ্যুও নাই, এজেণ্ডাও নাই, একো নাই। এনেই সেইকাৰণে আবুল তাবুল বুকি দুটামান দিন আৰু মানুহক ব্যস্ত কৰিব, তাৰপিছত BPFৰ দোকান চিৰদিনৰ কাৰণে বন্ধ হ'ব, আৰু তাৰপিছত আৰু একো নাই, এইটো শেষ হৈ যাব। আৰু কংগ্ৰেছে যি ধৰণে ইয়াত এটা নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিব বিচাৰিছে, কংগ্ৰেছে ইয়াত প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ মই ভাবোঁ যে তেখেতসকলৰ যদি ভাল ভাল নেতাও ইয়াত ওলায়, তেনেহ'লেও কমচে কম আৰু 25 বছৰ 30 বছৰ লাগিব, কাৰণ ইমান তলত গৈছে। আজি যিটো লেভেলত কংগ্ৰেছ আছে, ইয়াৰ পৰা যদি প্ৰত্যাহ্বান লেভেলত আহিব লাগে কংগ্ৰেছ, ইয়াত বহুত ভাল ভাল নেতা লাগিব, ভাল ভাল কাম কৰিব লাগিব, আৰু আগৰ 60 বছৰ 70 বছৰ যিটো হৈ গ'ল, বা আমাৰ BTCতে BPFৰ লগত লগ লাগি যিখিনি 2012ৰ সংঘাত, 2008ৰ সংঘাত, 2014ৰ সংঘাত, বিভিন্ন সমস্যাবিলাক কৰিলে, এই সমস্যাবিলাক মানুহে পাহৰিবলৈ আৰু 2টা জেনেৰেশ্যন লাগিব। গতিকে কংগ্ৰেছ প্ৰত্যাহ্বান হ'বৰ কাৰণে বহুত দূৰত আছে কংগ্ৰেছ। থেংক ইউ।